তো গুডাইনছি আজি মই মেডামসকলৰ লগত আছো দেখিছে আৰু মেডামসকলৰ যোগেদি আজি এটা বস্তু জানিব বিচাৰিছো যে তেখেতলোকে আইএমসি প্ৰডাক্ট ইউজ কৰি কি বেনিফিট পাইছে আৰু আইএমসি প্ৰডাক্টটো আমাৰ ফিল্ডত দি পিনাই কাস্টমাৰক দি কি বেনিফিট পাইছে তেওঁলোকক আজি মই তেওঁলোকে বাইদেউহঁতে প্ৰডাক্টৰ ওপৰত দুআষাৰ ক'বৰ কাৰণে মই তেওঁলোকক আজি অনুৰোধ জনাইছো যে ইয়াৰ প্ৰডাক্টৰ যিখিনি গুণাগুণখিনি কেনেকুৱা ধৰণৰ কি যে আজি আমাৰ এই মেডাম দেখিছে সুপাৰ ষ্টাৰ মেডাম লক্ষী বাইদেউ আছে পদমী বাইদেউ আছে লক্ষী বাইদেউৰ যোগেদি আজি এক্সপিৰিয়েঞ্চটো জানিব বিচাৰিছো এই প্ৰডাক্টটোৰ ওপৰত তেওঁ ফিল্ডত গৈ কেনেকেনো তেওঁ মানুহক কয় আৰু তেওঁ নিজে কি ৰিজাল্ট পাইছে আৰু ফিল্ডৰ যিটো পাৰফৰ্মেন্স কেনেকুৱা ধৰণৰ পাইছে বাইদেউৰ যোগেদি শুনো লক্ষী বাইদেউ গুড এনচি নমস্কাৰ মোৰ নাম লক্ষী বাগতি ভূঞা মই আইএমচিত জইন হোৱা 2 বছৰে হ'বলৈ হৈছে আৰু মই ফিল্ডত এই ডেণ্টেল ক্ৰীমটোৰ বিষয়তে কৈছোঁ ফিল্ডত যি মই দিছোঁ ফিল্ডৰ মানুহক ব্যৱহাৰ কৰি বহুত ভাল পাইছে আৰু মই নিজেও ব্যৱহাৰ কৰিছিলোঁ মোৰ পায়ৰিয়া হৈ আছিলে মই পায়ৰিয়া মেডিকেলত দেখাই ভাল পোৱা নাছিলোঁ যেতিয়াৰ পৰা জড়িত হয় মই এইটো ব্যৱহাৰ কৰিছোঁ আজি মোৰ পায়ৰিয়াও ভাল হৈছেগৈ আৰু ভাল হোৱাৰ কাৰণে মই 10 জনক দিছোঁ তেওঁলোকেও ভাল পাইছে ইয়াৰ দাঁতৰ বিষো ভাল হয় তেজ ওলোৱা আলু ফুলা মুখ গোন্ধোৱা আৰু উপৰিঞ্চি পায়ৰিয়াও ভাল হোৱা প্ৰমাণ পাইছোঁ আৰু যিসকলক দিছোঁ তেওঁসকলেও ভাল পায় বৰ্তমান এইটোৱে ব্যৱহাৰ কৰি আছে যিমান কেইজনক দিছোঁ তো বাইদেউৰ খুব ধুনীয়া ৰিজাল্ট তেওঁৰ দেখিলে ডেণ্টেল ক্ৰীমটো কিমান ধুনীয়া ৰিজাল্ট তেওঁৰ নিজে পাইছে আৰু লগত ফিল্ডতো মানে আপুনি ৰিজাল্ট পাইছে আৰু আশা ৰাখিছোঁ আপুনি খুব ধুনীয়াকৈ আমাৰ আৰু আইএমচি যি প্ৰডাক্ট আছে ব্যৱহাৰ কৰক আৰু লগত আপোনাৰ যিবিলাক আপুনি কাষ্টমাৰক দিছে তেওঁলোককো প্ৰডাক্টটোৰ বিষয়ে কওক আৰু যেতিয়া আমি এটা প্ৰডাক্টৰ ফিডবেক মানে প্ৰডাক্টৰ যিটো ৰিজাল্ট বাইদেউ যেতিয়া আমি নিজে ল'ব পাৰিম আৰু তেতিয়াহে আমি আনক ক'ব পাৰিম আৰু আমাৰ ব্যৱসায়টো কেতিয়া ডেভেলপ হ'ব যেতিয়া নিজে এক্সপিৰিয়েঞ্চ লৈ যেতিয়া আনক দিম আনে যেতিয়া ৰিজাল্ট পাব এই প্ৰডাক্টটোৰ তেতিয়াহে আমাৰ ব্যৱসায়টো আৰু ডেভেলপ হ'ব কেনেকৈ ডেভেলপ হ'ব মানে কি তেওঁলোকে যেতিয়া ৰিজাল্ট পাব তেওঁলোকে আৰু 10জন মানুহে ক'ব সেই 10জনে যেতিয়া ৰিজাল্ট পাব তেওঁলোকে আৰু 10জনক ক'ব তেতিয়াহে আমাৰ একচুৱেলি ব্যৱসায়টো বাঢ়িব আশা ৰাখিছোঁ আপুনি প্ৰডাক্ট ব্যৱহাৰ কৰক তো থেংক ইউ গুড নাইট